সেবাৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে আহিছে এটি গুৰুত্বপূৰ্ণ খবৰ। এই বছৰত মেট্ৰিক পৰীক্ষা হ'বনে নহয় সেই বিষয়ত এক গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে, গতিকে জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। সমগ্ৰ দেশৰ লগতে অসমতো ভয়ানক ৰূপত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যাই। ইতিমধ্যে গুৱাহাটী মহানগৰীত ক'ভিড আক্ৰান্তৰ সংখ্যাই 1000 ঘৰ অতিক্ৰম কৰাৰ পাছত বন্ধ হৈ পৰিছে সকলো শিক্ষানুষ্ঠান। শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে ঘোষণা কৰা অনুসৰি এখন জিলাত 1000তকৈ অধিক লোক ক'ভিডত আক্ৰান্ত হ'লে তেনে জিলাত শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ পৰিব। সেই অনুসৰি বৰ্তমান সময়ত বিভিন্ন জিলাত চৰকাৰী বেচৰকাৰী সকলো শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ পৰিছে। এনে পৰিস্থিতিত সেবাৰ মেট্ৰিক পৰীক্ষাৰ্থী আৰু অভিভাৱকসকলৰ মনত এটাই প্ৰশ্ন উদয় হৈছে যে ক'ভিডৰ ভয়ংকৰ পৰিস্থিতিৰ মাজত এইবাৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'বনে? যদি হয়, ক'ভিড পৰিস্থিতিৰ মাজত সেবাই কেনেদৰে অনুষ্ঠিত কৰিব মেট্ৰিক পৰীক্ষা? শিক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত সৃষ্টি হোৱা এনেবোৰ প্ৰশ্নৰ মাজতে নিয়মীয়া বাৰ্তাৰ হাতত আহি পৰিছে গুৰুত্বপূৰ্ণ তথ্য। সেবাৰ এক বিশ্বস্ত সূত্ৰই সদৰি কৰা অনুসৰি ক'ভিড পৰিস্থিতি অনুকূল হ'লে পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰিয়ে অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা। ইতিমধ্যে ৰাজ্যৰ শিক্ষা বিভাগলৈ আজি সেবাই এই সন্দৰ্ভত প্ৰেৰণ কৰিছে এখন পত্ৰ। তাৰ মাজতে সেবাৰ এক সূত্ৰত প্ৰকাশ কৰা অনুসৰি অহা 4 মে'ত মেট্ৰিক পৰীক্ষা সন্দৰ্ভত শিক্ষা বিভাগ, স্বাস্থ্য বিভাগ আৰু সেবাৰ মাজত অনুষ্ঠিত হ'ব এখন গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকৰ পাছতে পৰীক্ষা সন্দৰ্ভত অহা 6 মে'ত আনুষ্ঠানিক ঘোষণা কৰাৰ সম্ভাৱনা আছে সেবা কৰ্তৃপক্ষৰ। ইফালে সেবাৰ এক বিশ্বস্ত সূত্ৰই সদৰি কৰা অনুসৰি পৰিস্থিতি জটিল হ'লেও এইবাৰ কোনো পধ্যে বাতিল নহয় মেট্ৰিক পৰীক্ষা। অৱশ্যে কিছু সালসলনি হ'ব পাৰে পূৰ্ব নিৰ্ধাৰিত পৰীক্ষাৰ সূচী। উল্লেখ্য যে এইবাৰ ৰাজ্যত 878টা পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হ'ব 4,30,338 গৰাকী পৰীক্ষাৰ্থী। দ্বিতীয় গুৰুত্বপূৰ্ণ খবৰটো হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত কৰা হৈছে ক'ভিডৰ বাবে। ক'ভিডৰ পৰিস্থিতি সুস্থিৰ হ'লে ঘোষণা কৰা হ'ব পৰীক্ষাৰ দিন। সংসদৰ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অৱশ্যে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বাবে কোনো সিদ্ধান্ত এতিয়ালৈ গ্ৰহণ কৰা হোৱা নাই। 4-5 মে'ত সিদ্ধান্ত ল'ব সংসদে এই সম্পৰ্কে।